দুদিনমান থকাকৈ বুলি ঘৰলৈ আহিছোঁ, মানে মোৰ বিয়া হোৱা ঘৰখনলৈ। আৰু ৰাতিপুৱাই ডাৰ্ক চকলেট অ'টছ খাবলৈ লৈছোঁ। আৰু ইয়াত যে দেখুওৱা হোৱাই নাই, গতিকে বোলো কৈ দিওঁ, ইয়াত ব্লেক ৰেজিনছ, পাম্পকিন ছিডছ, চিয়া ছিডছ, চক'জ গোটেইখিনিয়ে পৰ্যাপ্ত পৰিমাণে আছে আৰু খাবলৈ বহুত টেষ্টি দেই। আৰু আজি এটা পাৰ্চেল আহিছিলে, মায়ে অৰ্ডাৰ দিছিলে। মোৰ চাৰিআলি এড্ৰেছটোৱে দিয়া আছে, গতিকে ইয়াতে আহি গ'ল। এই চাহ কৰিবলৈ বা কিবা কেতিয়াবা বহুত প্ৰয়োজন হয়, গতিকে দুটা চচৰ দৰকাৰ আছিলে, সেইবাবে এই চচ দুটাত অৰ্ডাৰ দিয়া হ'ল। একেবাৰে বেয়াও নহয় বাৰু, ভালেই, মানে ব্যৱহাৰ কৰিবলৈ ভালেই হ'ব। সেয়া সন্ধিয়াৰ চাহকাপ খাই আৰু এইফালে আমাৰ মাইনা আইতাকৰ লগত খেলি আছে। ছোৱালীয়ে নতুন নতুন কাৰুকাৰ্য বহুত শিকিছে, উবুৰি ল'বলৈ শিকিছে, এতিয়া ভৰিখনো হাতেৰে ধৰিব পৰা হৈছে। এনেকুৱা ধৰণৰ আপডেট আৰু পাই থাকিব তাইৰ ধুনীয়া হাঁহিটোৰ সৈতে আজিলৈ